বন্ধন বেংক বন্ধন বেংকে নিবনুৱাৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। কি দৰিদ্ৰ কি মধ্যবিত্ত সকলোৰে এতিয়া বুকুৰ আপোন বন্ধন বেংক। কাৰণ বন্ধন বেংকে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক দিছে আত্মসংস্থাপনৰ পথ। যি সময়ত ৰাজ্যৰ বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছে, সেই সময়তে কলগাছিয়াৰ গুণিয়ালগুৰি গাঁৱৰ একাংশ শিক্ষিত যুৱক যুৱতীয়ে বালাগাঁওস্থিত বন্ধন বেংকৰ শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ বাবে আৰ্হি হৈ থিয় দিছে। এইজন গুণিয়ালগুৰি গাঁৱৰ শিক্ষিত নিবনুৱা মাহিৰ উদ্দিন 7 বছৰ পূৰ্বে বন্ধন বেংকৰ পৰা ঋণ লৈ পোনপ্ৰথমে এটা গৰুৰ পোৱালি কিনিছিলে। সেই গৰুৰ পোৱালিৰ পৰা বৰ্তমান তেওঁৰ ফাৰ্মত আছে সৰু বৰ 14টাকৈ গৰু। সম্প্ৰতি তেওঁ দৈনিক 70ৰ পৰা 80 লিটাৰ গাখীৰ বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ সন্তানকো ভাল শিক্ষাৰে শিক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বন্ধনৰ পৰা প্ৰথমে 15,000 টকা বাইৰ কৰিছিলোঁ। 15,000 টকাৰ বাইৰ কৰি 7,500 টকাতে একটা বাছৰ কিনিছিলোঁ। তাৰপিছত সেইটো বিক্ৰী কৰি 3-4 মাহ পিছত বিক্ৰী কৰি 8,000 টকা এটা গাই কিনো। তাৰ পৰা লাহে লাহে আমাৰ ফাৰ্মটো হৈ আছে। কাৰণ আজিকালিতো 1 টকা ধাৰ নিদায়, বিপদত পৰিলে ধাৰ নিদায়। ইয়াৰ পৰা মই যথেষ্ট হেল্প পাইছোঁ বন্ধন বেংকৰ পৰা। ভৱিষ্যত আৰু ল'ম বুলি আশা কৰি আছোঁ। 2 লাখ টকা লৈ আৰু এটা ফাৰ্মটো অলপ ডাঙৰ কৰিম, এটা মেচিন কিনিম। বৰ্তমান 14টা আছে। এটাৰ পৰা আৰম্ভ কৰি 14টা হৈছে আৰু কেইটামান বিক্ৰী কৰিছোঁ। গাখীৰ 110 লিটাৰ আছিল, বৰ্তমান 70 আছে, কমি গৈছে, অলপ কমছে। এইটোৰ ওপৰত চলি আছোঁ। চাকৰি বাকৰিটো নহয়, আমি পৰিয়ালৰ সকলোৱে শিক্ষিত, BA পাছ কৰি আছোঁ। মোৰ ৱাইফো BA পাছ, ময়ো চাকৰি বাকৰি নাই, কি কৰিম, কামতো দিব নোৱাৰোঁ। এইটোৰ ওপৰত চলি আছোঁ। ল'ৰা ছোৱালী লেখাপঢ়া কৰি আছোঁ। পৰিকল্পনা মানে ফাৰ্মটো আৰু ডাঙৰ কৰিম মই। ল'ৰাটোক মানুহটো ভাল লাগব ন, ল'ৰা ছোৱালীজনক। সম্প্ৰতি মাহিৰ উদ্দিন স্বাৱলম্বী হৈ সমাজখনলৈ ভাল বাৰ্তা কঢ়িয়াই আনিবলৈও সক্ষম হৈছে। অন্যহাতে মোতালেব হুছেইন নামৰ এইজন যুৱকে বন্ধন বেংকৰ পৰা ঋণ লৈ গুণিয়ালগুৰি বজাৰত দোকান দি নিজে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ লগতে পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে। মোতালেব হুছেইনে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাই আছে বুলিও জানিবলৈ দিয়ে। দোকান তাৰমানে কৰি আছোঁ আপোনাৰ বন্ধন বেংকৰ পৰা লোন লৈ কেনে। আগতে সৰু আছিল দোকান আমাৰ, তাৰপিছত আমি বন্ধন বেংকৰ পৰা লোন লৈছোঁ। প্ৰথমতে 40,000 টকা দিছিল, তাৰপিছত সেইটো শেষ কৰিছোঁ। শেষ কৰাৰ পিছত আপোনাৰ 1,05,000 টকা লোন দিছে। সেইটো লৈ কেনে আমাৰ দোকানখন ভালদৰে চলি আছে আৰু আমাৰ পৰিয়ালটো এইটো দোকানৰ পৰাই চলি আছে। আমাৰ ধৰক ফেমিলি মেম্বাৰ 9জন আছে, 9জনে ইয়াৰ পৰাই চলি আছে। আমাৰ ল'ৰা আছে এটা আৰু ছোৱালী এটা। ছোৱালীটো জাতীয় বিদ্যালয় পঢ়ি আছে। আৰু মোটামুটি ধৰক যদি বন্ধন বেংকে নেক্সট টাইমত আৰু ভাল সহায় কৰে, আমি ভাবিছোঁ আৰু ডাঙৰকৈ বিজনেছ কৰিম। নাই, কোনে সহায় কৰা নাই। আমাক সহায় কৰিছে আপোনাৰ ডাইৰেক্ট বন্ধন বেংকৰ পৰা সহায় কৰিছে। অলপ পইচা আছিল আমাৰ আৰু বন্ধন বেংকৰ পৰা লোন লৈ কেনে আমি আৰম্ভ কৰিছোঁ। এতিয়া বন্ধন বেংকত আমাৰ ফালৰ পৰা ধন্যবাদ দিব লাগিব, কিয়নো আমালোকে সৰু দোকানী এটা বন্ধন বেংকৰ ওপৰৰ পৰা পইচা লৈ কেনে দোকান কৰি আছোঁ, যাৰ কাৰণে ধন্যবাদ দিব লাগিব। এই ব্যক্তিজন জাকিৰ হুছেইনে বন্ধন বেংকৰ বালাগাঁও শাখাৰ পৰা ঋণ লৈ বালাগাঁও বজাৰত হাৰ্ডৱেৰৰ দোকান দি সম্প্ৰতি আৰ্থিকভাৱে সচ্ছল। এই দোকানখনৰ ওপৰত বন্ধন বেংকৰ পৰা কেইবাবাৰো ঋণ লৈ নিজৰ দোকানখনৰ উন্নতি কৰাৰ লগতে নিজ সন্তানকো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাই আন 10জনৰ বাবে আদৰ্শ হৈ পৰিছে। এইসকল ব্যক্তিৰ সাফল্য প্ৰত্যক্ষ কৰি আন একাংশ নিবনুৱা যুৱকেও বন্ধন বেংকৰ প্ৰতি আকৰ্ষিত হৈ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে বন্ধন বেংকৰ পৰা বহুত মানুহে এই লোন বিচাৰি লৈ পিনে বহুতো উপকৃত হৈছে। কাৰণ
এই মহিৰুদ্দিন কাকাৰ কথাই কৈছোঁ মই। আজি চাওক এটা গৰুৰ পৰা আৰম্ভ কৰি সি তাৰমানে আজি 14টা গৰুৰ গৰাকী সি তাৰমানে ইমান উপকৃত হৈছে। আৰু কিছুমানে মই দেখা পাইছোঁ বা শুনিও আছোঁ, দেখিও আছোঁ, এই ছ'চাইটিত যে গাখীৰবিলাক দি আছে, আজিৰ দিনত এই মহিৰুদ্দিন চাচাই তাৰমানে হাইষ্ট গাখীৰ উৎপাদন কৰি দি আছে। যিমান মানুহে দি আছে গাখীৰ তাতকৈ বেছি গাখীৰ দি আছে সি। আৰু আমি বিচাৰোঁ যে এই বন্ধন বেংকৰ পৰা লোন লৈ বহুত যুৱক হওক যুৱতী হওক স্বাৱলম্বিত ইতিমধ্যে হৈছে বুলি আমি নিশ্চয়কৈ দেখা পাই আছোঁ। ময়ো ভাবিছোঁ যে মই এজন এই গ্ৰামৰ যুৱক হিচাপে ময়ো এইবাৰ ভাবিছোঁ যে বন্ধন বেংকৰ পৰা অলপ কিছুমান হ'লে লোন লৈ পিনে মই এটা নিজাববীয়াকৈ এটা বিজনেছ আৰম্ভ কৰিম বুলি মই আশা কৰিছোঁ। ধন্যবাদ। মুঠৰ ওপৰত বন্ধনে মুকলি কৰিছে সংস্থাপনৰ বাট। সমাজত মূৰ দাঙি থিয় দিবলৈ শক্তি দিছে বন্ধন বেংকে। স্বাৱলম্বিতাৰে জীৱন অতিবাহিত কৰিবলৈ সহায় কৰিছে বন্ধনে, যাৰ বাবে এইসকল ব্যক্তিয়ে বন্ধনক দিছে ধন্যবাদ। কলকাছিয়াৰ পৰা সামাদ আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।